আশা ৰাখিছোঁ কোভিডময় পৰিৱেশত সকলো ঠিকেই আছে, নিজৰ ঘৰতে সুৰক্ষিত হৈ আছে, লগতে বাহিৰত ওলালেও মাস্ক পৰিধান কৰিহে বা নিজকে সামাজিক দূৰত্ব বজাই ৰাখিছে। আমি এতিয়া খবৰ লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যে সেৱা বা হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ যি পৰীক্ষা, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, সেই পৰীক্ষাৰ এটি নতুন খবৰ আজি আহিছে। সেই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, কি হ'ব, সকলোখিনি আজি শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি ফেচবুকত এটা আপডেট দিছিলে, সেই আপডেটটো আপোনালোকক দেখাই দিছোঁ। আচলতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি কৈছিল। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assam.gov.com অফিচিয়েল ইউটিউব চেনেল। এইটো আছিল ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া, যি বৰ্তমানৰ শিক্ষামন্ত্ৰী। তেওঁৰ এতিয়া আপডেট, আজি তেওঁ আপডেট কৰিছে এনেদৰে: আজি সেৱাৰ কাৰ্যালয়ত উপস্থিত হৈ অধ্যক্ষ আৰু সচিবৰ লগত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা আৰু আন গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰোঁ। লগতে তেওঁ টেট পৰীক্ষাৰ কথা কৈছে, হায়াৰ ছেকেণ্ডাৰী যি টেট হৈছিল তাৰ পৰীক্ষাৰ ফলাফলৰ কথাও তেওঁ উল্লেখ কৰিছে। কিন্তু আমি এই ভিডিঅ'ত আলোচনা কৰিম সেৱাৰ যি পৰীক্ষা, মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা, দুটাৰ কি হ'ব। আচলতে বিভিন্ন মাধ্যমত প্ৰকাশ হৈ আছে এতিয়া যে 3খন বিষয়ত এই পৰীক্ষা হ'ব নিজৰ পচন্দ অনুযায়ী, কিন্তু বৰ্তমানলৈকে সেইটো সঠিক খবৰ নহয়, কোনো কনফাৰ্মেশ্যন হোৱা নাই, মাত্ৰ তেওঁলোকে পৰিকল্পনাহে কৰিছে তেনেদৰে। হয়তো তেনেদৰে নহ'ব পাৰে, গতিকে ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়ন অব্যাহত ৰাখিলে ভাল। তেওঁলোকে সকলো ছাবজেক্টৰে অধ্যয়ন কৰি যাওক আৰু পৰীক্ষা হোৱাটো প্ৰায় নিশ্চিত। গতিকে তেওঁলোকে যেন এনেকুৱা নকৰে যে 3টা বিষয়হে পঢ়ি আছে, কাৰণ এতিয়ালৈকে সেইখিনি আলোচনাৰ ভিতৰতহে আছে। আচলতে শিক্ষামন্ত্ৰী কি কৈছিল সেইখিনি এই ভিডিঅ'খিনিৰ পিছতে আমি দেখাই দিছোঁ। শিক্ষামন্ত্ৰী কি কৈছিল নিউজ লাইভত আজি। আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, আশা ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো আপোনালোকে ইয়াৰ পিছতে চাব পাৰিব। এইকেইদিন অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিব লগা প্ৰাৰ্থীসকল, তেখেতসকলৰ অভিভাৱকসকলৰ পৰা মোলৈ বহু ফোন আহিছে, আৰু সেই পৰিপ্ৰেক্ষিততে আজি মই সেৱাৰ কাৰ্যালয়ত উপস্থিত হৈ অধ্যক্ষ আৰু সচিব ডাঙৰীয়াৰ লগত এই পৰীক্ষা অনুষ্ঠিত কৰা বিষয়খিনি আলোচনা কৰোঁ। ইয়াৰ আগতো মই দায়িত্বভাৰ লোৱাৰ পাছতো আমি বিষয়খিনি আলোচনা কৰিছিলোঁ। পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নোৱাৰাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব আমাৰ ক'ভিড পৰিস্থিতিটো, ইয়াৰ অৱনতি ঘটে নে উন্নতি ঘটে। ইয়াৰ পৰিস্থিতিটোৰ উন্নতি ঘটাবৰ কাৰণে আমাৰ ইনফেকশ্যনৰ পাৰ্চেণ্টেজটো, আমাৰ পজিটিভিটিটো আমি কমাবৰ কাৰণেই চৰকাৰখনে এটা এলানি বিধি ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ কাৰণে আজিৰ পৰাতো 12টা বজাৰ পৰাই কাৰফিউ প্ৰৱৰ্তন কৰিছে। গতিকে যিখিনি বিধি দিছে সেইখিনি সকলো ৰাইজে সুন্দৰভাৱে মানি চলিলে পৰিস্থিতিটোৰ আমি আশাবাদী উন্নতি হ'ব, আৰু উন্নতি হ'লে পৰীক্ষা পতাৰ কাৰণে আমাৰ বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে। আমি 15 দিনৰ নটিছৰ ভিতৰত আমি পৰীক্ষা পাতিবৰ কাৰণে আমি সম্পূৰ্ণৰূপে সষ্টম হৈ আছোঁ। কিন্তু তাৰ কাৰণে আমাক স্বাস্থ্য বিভাগৰ অনুমতি লাগিব, স্বাস্থ্য বিভাগৰ গাইডলাইন লাগিব। গতিকে কোনো সিদ্ধান্ত এই মুহূৰ্তত হোৱা নাই। আমি প্ৰতি মিনিট বাই মিনিট গোটেই পৰিস্থিতিটো আমি পৰ্যবেক্ষণ কৰি আছোঁ, আৰু পৰিস্থিতিৰ উন্নতি ঘটিলে আমি 10টা বা 12টা দিন সময় লৈ পেলাই ইমান সময়ৰ ভিতৰতে আমি পৰীক্ষা যাতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলো বিভাগ, আমাৰ পৰিষদ, আমাৰ সেৱা, আমি সষ্টম হৈ আছোঁ। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটা পৰীক্ষা, কাৰণ দুয়োটা পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব। এদিন মেট্ৰিকৰ পৰীক্ষা হ'লে তাৰ পিছৰ দিনটো হায়াৰ ছেকেণ্ডেৰী হ'ব, আকৌ তাৰ পিছৰ দিনটোত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰয়োজন সাপেক্ষে মেট্ৰিকত যিহেতু 6খন পেপাৰত পৰীক্ষা দিব লাগে, সেইটো আমি কমাই 3খনলৈ আনিম, ষ্টুডেণ্টৰ চইচৰ ওপৰত নিৰ্ভৰ কৰি পেলাই। বা হায়াৰ ছেকেণ্ডেৰীটো তেনেকুৱা, সেইটো মই কৈছোঁ যে এইটো এতিয়া প্ৰস্তাৱৰ ওপৰত আছে, আৰু গোটেই প্ৰতিচ্ছবিখন স্পষ্ট হ'ব অহা 25 মে'ৰ ভিতৰত। প্ৰতিচ্ছবিখন স্পষ্ট হ'ব যে আমি অৱনতিৰ ফালে গতি কৰিছোঁ নে উন্নতিৰ ফালে গতি কৰিছোঁ। মই খুব সাংঘাতিকভাৱে আশাবাদী পৰিস্থিতিৰ উন্নতি হ'ব। আমাৰ নেতৃত্ব খুব সুন্দৰভাৱে আমি কাম কৰি আছোঁ, আৰু উন্নতি হোৱাৰ লগে লগে আমি পৰীক্ষাটো আমি পাতিবৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি, অভিভাৱকসকলৰ প্ৰতি আমি দায়বদ্ধ।